হেল্ল' এভৰিৱান। আজিকালি এটা বহুত ডাঙৰ চিন্তাৰ বিষয় হৈছে কেৰিয়াৰ। বহুতে কেৰিয়াৰক লৈ চিন্তা কৰি থাকে, কি কৰিব, কি হিচাপে জীৱনটোত আগবাঢ়িব। আজিকালি বহুতো কেৰিয়াৰ অপশ্যনছ আছে আৰু তাৰ ভিতৰত মিউজিকো এটা কেৰিয়াৰ অপশ্যন হয়। আজিকালি মিউজিক কৰিও মানুহে আজিকালি বহুত কিবা কিবি কৰি আছে, কিন্তু বহুত সময়ত দেখা যায় মিউজিকক কেৰিয়াৰ হিচাপে ল'ব খুজিলে বহুতে ছাপোৰ্ট নকৰে। ঘৰ হওক বাহিৰ হওক কোনেও ছাপোৰ্ট কৰিব নোখোজে, কিন্তু মিউজিককো কেৰিয়াৰ হিচাপে ল'ব পৰা যায়। বহুত ৱে আছে মিউজিকক কেৰিয়াৰ হিচাপে লোৱাৰ। তাৰে কেইটামান আজি ইয়াত আমি ক'ম। প্ৰথমতে, মিউজিকক কেৰিয়াৰ বুলি ক'লে এজ এ মিউজিচিয়ান মিউজিকত কেৰিয়াৰ বনাব পাৰি। মিউজিচিয়ান বুলি ক'লে লাইভ মিউজিচিয়ান আছে, বা ষ্টুডিঅ'ত বজোৱাৰ কাৰণে ছেছন মিউজিচিয়ানো আছে। গতিকে মিউজিক শিকি ভালকৈ প্ৰেক্টিছ কৰিলে লাইভ শ্ব' কৰি পেলাইও পইচা ইনকাম কৰিব পৰা যায়, আৰু ছেছন মিউজিচিয়ান হৈ পেলাই ষ্টুডিঅ'ত বজালে তেনেকৈও পইচা ইনকাম কৰিব পাৰি। বা যদি ভাল মিউজিচিয়ান হয়, টিউটৰিয়েল ক্লাছেছ দিব পাৰে, নিজাকৈ শিকাব পাৰে, মিউজিক স্কুল খুলিব পাৰে, তেনেকৈও এটা ইনকামৰ ৱে এটা আহে। তাৰে নেক্সট হৈছে মিউজিক প্ৰডিউচাৰ হিচাপে। মিউজিক প্ৰডিউচাৰ মিনছ যোনে মিউজিক বনায়, মিউজিক এৰেঞ্জ কৰে, মিউজিক কম্প'জ কৰে, কিছুমানে গান লিখে, গান সুৰ কৰা, সেনেকুৱা বিভিন্ন অপশ্যনছ আছে। গতিকে তেনেকৈও গান বনাই, গান সুৰ কৰি, গান লিখি তেনেকৈও এটা কেৰিয়াৰ অপশ্যন আহে। তেনেকৈও আমি মিউজিকত কেৰিয়াৰ বনাব পাৰোঁ। মিউজিক প্ৰডাকশ্যন বুলি ক'লে তাৰে আকৌ বহুতকেইটা ভাগ থাকে, যেনে প্ৰগ্ৰেমিং, এৰেঞ্জমেণ্ট, ৰেকৰ্ডিং, মিক্স মাষ্টাৰিং, তেনেকৈ বহুতবিলাক ভাগ থাকে। গতিকে তাৰে যিকোনো এটা ডিপাৰ্টমেণ্টকো কেৰিয়াৰ হিচাপে ল'ব পাৰি। এজ এ এৰেঞ্জাৰ মিউজিক বনাই, বা এজ এ প্ৰগ্ৰেমাৰ মিউজিক প্ৰগ্ৰেমিং কৰিও মানুহে কেৰিয়াৰ বনাই আছে। ঠিক তেনেকৈ ষ্টুডিঅ'ত ভালকৈ শিকি মেলি যদি ৰেকৰ্ডিষ্ট হিচাপে কাম কৰে, ৰেকৰ্ডিষ্ট হিচাপে তেনেকৈও মানুহে ইনকাম কৰি আছে। আকৌ ৰেকৰ্ডিং হৈ যোৱাৰ পিছত গান মিউজিক এৰেঞ্জ কৰাৰ পিছত সেইটো ফাইনেল যেতিয়া মিক্স মাষ্টাৰিং কৰে, সেইটো আকৌ এটা এক্সট্ৰা ডিপাৰ্টমেণ্ট। গতিকে তেনেকৈও মানুহে মিক্স মাষ্টাৰিং কৰিও মানুহে পইচা ইনকাম কৰি আছে। গতিকে তেনেকৈ এটা এটা পাৰ্টতো মানুহে কৰি আছে, কিন্তু যিটো কৰে সেইটোত ভাল হ'ব লাগে। ভালকৈ কৰিলে চবতে পইচা আছে। যোনে যোনে এই ভিডিঅ'টো চাই আছে তাৰ 90%ই মিউজিকক কেৰিয়াৰ হিচাপে ল'বৰ কাৰণে ভয় খায়। হয়তো ফেমিলিৰ প্ৰেছাৰ, নহ'লে নিজৰে কিছুমান চিন্তা। কিন্তু মিউজিকক কেৰিয়াৰ হিচাপে লোৱাটো ইমান ভয় কৰিবলগীয়া কথা নহয়, কাৰণ কষ্টটো সকলোতে কৰিব লাগে। কাৰণ চাকৰি এটা পোৱাৰ কাৰণেও আজিকালি ক'ৰবাত যদি 500টা পোষ্ট ওলায়, তাতে 2 লাখে এপ্লাই কৰে, তাতো কম্পিটিশ্যন আছে। ক'ৰবাত বিজনেছ এটা যদি কৰিব খোজে, কাৰণ কিবা এখন দোকান দিলেও সেনেকুৱা 10খন দোকান আছে, তাতে কম্পিটিশ্যন। বেলেগ যিকোনো বিজনেছ এটা কৰিলে ছেম বিজনেছমেন 100টা 200টা আছে, তাতো এটা কম্পিটিশ্যন। গতিকে গোটেই লাইফটোত কম্পিটিশ্যন আছেই। গতিকে কোন ভাল হ'ব পাৰে সেইটোৱে মেইন। ভাল হ'লে ক'তো মৰণ নাই। যদি ভাল হয় তেতিয়া মিউজিককো কেৰিয়াৰ হিচাপে ল'ব পৰা যায়, কিন্তু ভালকৈ কৰিলে, চেষ্টা কৰিব লাগিব, শিকিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব, তেতিয়াহে হ'ব। মই বহুত ল'ৰা লগ পাওঁ আজিকালি, মই আজিকালি বহুত ল'ৰা লগ পাওঁ, কাম কৰিব লাজ কৰে। কিছুমান কাম কৰিব লাজ কৰে, কিন্তু চবচে প্ৰথম কথা হৈছে কাম কৰাত লাজ কৰিব নালাগে। কাৰণ কাম কৰাত লাজ কৰিলে সেই জীৱনটোত একোৱে কৰিব নোৱাৰে, প্ৰথম কথা। গতিকে আজিকালিতো আৰু কেৰিয়াৰ অপশ্যন বহুত আছে। ঠিক মই কেৰিয়াৰ বুলি নকওঁ, একচুৱেলি কথাটো হৈছে ইনকাম। কেৰিয়াৰটো বাৰু বেলেগ বস্তু, কেৰিয়াৰটো পিছত আহে, কিন্তু প্ৰথম অৱস্থাত আমি ইনকামটোৰহে মাথা মাৰিব লাগে। ইনকামটো হোৱাৰ পিছত আমি বেলেগখিনি মাথা মাৰিব পাৰোঁ। আজিকালি যিবিলাকে পাৰে, যাৰ নিজা বাইক আছে বা স্কুটি আছে, সেইবিলাকে আজিকালি কিছুমান নতুন নতুন এপ ওলাইছে, যেনে ৰেপিড', ছুইগি, জমেট', উবেৰ ইটছ, এইবিলাকৰ থ্ৰুৰেও মানুহে আজিকালি ইনকাম কৰি আছে। একজন মানুহক চলাৰ কাৰণে, ঠিক মানুহ কোৱা নাই মই, এজন ল'ৰা, ছাপ'জ এজন ল'ৰা গুৱাহাটীত আহিছে মিউজিক কৰিম বুলি বা কিবা কৰিম বুলি আহিছে,
সি গুৱাহাটীত থাকিব লাগে। গুৱাহাটীত থকাৰ কাৰণে এজন ল'ৰাক মাহটোত কিমানখিনি টকা লাগে। গতিকে সেইটো যদি হিচাপ কৰিব পাৰি, মই পাৰ্টি চাৰ্টি এনজয়মেণ্টৰ কথা কোৱা নাই, সেনেকুৱাকৈ কৰিলেতো 1 লাখ 2 লাখ 3 লাখ টকাও মাহত কেতিয়াবা কম পৰি যাব। মই একদম বেছিক নিডখিনি পূৰণ কৰি মানুহ এটাক চলিবৰ কাৰণে গুৱাহাটীত কিমানখিনি টকা লাগে সেইটো যদি হিচাপ কৰি ল'ব পাৰে, তেতিয়া বহুত ইজি। ধৰি ল'লোঁ মাহত 10,000 পৰা 15,000 টকাৰ ভিতৰত লাগে একজন ল'ৰাক, ঘৰ ভাড়া দি ৰুম ভাড়া দি খাই লৈ চলি থকাৰ কাৰণে 10 পৰা 15ৰ মাজত কিবা এটা লাগে। একজন ল'ৰাই তাতকৈ বেছি নোৱাৰে। যদি ধুনীয়াকৈ চলে তাতকৈ বেছি নালাগে। কিন্তু যদি বেছি এনজয় কৰে, বোলে আজি পাৰ্টি কৰিলোঁ, কালি ফুৰিব গ'লোঁ, কালি ক'ৰবাত ডিস্ক'ত গ'লোঁ, কালি ক'ৰবাত বাৰত গ'লোঁ, তেতিয়াহ'লে অলপ বেছি লাগিব। সেইটো হিচাপ মই দিব নোৱাৰিম। কিন্তু নৰ্মেলি 10 পৰা 15 লাগে। গতিকে 10 পৰা 15 লাগিলে পাৰ ডে', এক মাহত যদি আমি 30 দিন ধৰোঁ, পাৰ ডে' কিমানকৈ পৰিল? ছাপ'জ 300 পৰা 400 টকাৰ ভিতৰত কিবা এটা পৰে আৰু পাৰ ডে', 400 মান টকাকৈ পৰে আৰু। গতিকে পাৰ ডে' যদি হিচাপটো কৰা যায়, পাৰ ডে' 400 টকা। এতিয়া ৰেপিড' হওক, উবেৰ ইটছ হওক, ছুইগি, জমেট' এইবিলাকত যেতিয়া সেনেকুৱা কাম কৰা যায়, 400 টকাটো টাৰ্গেট ৰাখিলে হ'ল। বোলে যে মই এটা ডেলিভাৰীত মই ইমানখিনি পাওঁ, গতিকে মই দিনটোত যদি মই ইমানটা ডেলিভাৰী দিওঁ, তেতিয়া মোৰ এই এমাউণ্টটো মোৰ আহি যায়। গতিকে সেই এমাউণ্টটো যদি দিনটোৰ আধাতে যদি কমপ্লিট হৈ যায়, সেইটো বন্ধ কৰি দিব পাৰে, দি তেওঁ নিজা ইণ্টাৰেষ্টৰ কামত তেওঁ ধৰিব পাৰে। ছাপ'জ ৰাতিপুৱা 10টাৰ পৰা যদি তেওঁ সেইটো কাম কৰে, ছাপ'জ দিনৰ 12টা বজাত 1টা বজাত তেওঁৰ টাৰ্গেটটো ফিল আপ হৈ গ'ল, যে মোৰ 400 টকা মোক দিনটোত লাগে, মই 400 টকা পাই গ'লোঁ। তেওঁ লগে লগে অফলাইন হৈ গ'ল। অফলাইন হৈ বাকী থকা সময়খিনি তেওঁ মিউজিক কৰিলে, তেওঁ নিজৰ প্ৰেক্টিছ কৰিলে, শিকিব গ'লে, যি নিজৰ কৰিব লগা আছে সেইখিনি কাম কৰিলে। গতিকে তেনেকৈও মানুহ আগবাঢ়িব পাৰে। গতিকে মেইন কথা হৈছে কামটো কৰিব লাজ কৰিব নালাগে, নিজক অলপ বান্ধিব লাগিব, কিছুমান কামৰ পৰা বিৰত থাকিব লাগিব, থাকি পেলাই নিজক বান্ধি নিজক ফ'কাছ কৰি যদি চলে, তেতিয়া কিন্তু বহুত ইজি। আৰু তাৰে পিছত তেনেকৈ কৰি তেওঁ ইয়াতে থাকি, গুৱাহাটীত থাকি তেওঁ শিকি বুজি কোনটো দিশত গ'লে তেওঁ ভাল হ'ব সেইটো নিজে ডিচিজন ল'লেই হ'ল। প্ৰথম অৱস্থাততো কাৰো ইনকাম নাহে। ফাৰ্ষ্ট যেতিয়া এখন দোকান দিলেও প্ৰথমতে প্ৰফিট নাহে, এটা বিজনেছ ষ্টাৰ্ট কৰিলেও প্ৰথমতে প্ৰফিট কাৰো নাহে, চাকৰি কৰিলেও প্ৰথমতে চেলাৰী আহে যদিও প্ৰথমতে কিবা কিবি কৰি ইটো সিটো কৰি মানুহে তেনেকৈয়ে গুচি যায়। মানুহ এটা কাম এটা কৰি তাৰ এটা ফ্ল'ত ইনকাম আহি এষ্টাব্লিছ হৈ পেলাই এটা ভাল এটা ষ্টেণ্ডাৰ্ড পোৱালৈকে মানুহক এনেও টাইম লাগে। গতিকে প্ৰথম দিনাৰ পৰাই যদি সেইটো বস্তু প্লেন কৰা যায়, তেতিয়াহ'লে সেইটো কেতিয়াও নহয়। মানুহ ষ্টেপ বাই ষ্টেপে যাব লাগিব। গতিকে সেই হিচাপত আগবাঢ়িলে হ'ল আৰু। কাম ঢেৰ আছে কৰিব খুজিলে, খালি নিজৰ কাম কৰাৰ মানসিকতাটো লাগিব, মেণ্টেলিটিটো লাগিব। খালি কাম কৰাৰ মেণ্টেলিটি থাকিলে আৰামছে হৈ যায় চব। গতিকে আজিলৈ আৰু বেছি নকওঁ। মই যিখিনি ক'লোঁ, জমেট', ছুইগি, উবেৰ ইটছ, ৰেপিড' এইবিলাক যি দিলোঁ, সেইকেইটা মই জাষ্ট এক্সাম্পল দিছোঁ। তেনেকুৱা ঢেৰ কাম আছে কৰিবৰ কাৰণে, খালি কাম কৰাৰ মানসিকতাটো লাগে। আৰু একচুৱেলি চিন্তা কৰি থাকিলে নহয়, কথাবিলাক কৈ থাকিলে নহয়, সেইখিনি হাতে কামে কৰিব লাগিব। তেতিয়াহে গম পোৱা যায় যে হ'বনে নহয়, বা হাতে কামে কৰিলেহে মানুহৰ ভিতৰৰ আইডিয়াবিলাক ওলাই আহে। এনেকুৱা কিমান আইডিয়া আছে আমাৰ ব্ৰেইনতে থাকি যায়, আমাৰ মাথাতে থাকি যায়, যে এইটো কৰিম, সেইটো কৰিম, এনেকৈ কৰিম, তেনেকৈ কৰিম। কিন্তু আমি হাতে কামে নকৰোঁ কাৰণে সেইবিলাক নোহোৱা হৈ যায়, সেইবিলাক আমাৰ ওলায়ে নাহে। গতিকে সেইটো আৰু নিজৰ যে আৰু এটা লাষ্টত আৰু এটা কথা কৈ দিওঁ। আমাৰ বহুতে কামবিলাক কৰাৰ আগত ভাবে, মোৰ ঘৰত এনেকুৱাকৈ আছিলোঁ, মোৰ এনেকুৱা অৱস্থা ঘৰত, মই অমুক কামটো কৰিব যামনে, অমুক তমুক কিবা কিবি, বোলে ষ্টেণ্ডাৰ্ডটো মিলাব যায় যে মোৰ ঘৰত এনেকুৱা, এইটো কাম কৰিব গ'লে মোৰ ষ্টেণ্ডাৰ্ডটো নিমিলা হৈ যাব, সেইটো কাম কৰিব গ'লে মোৰ অমুক ষ্টেণ্ডাৰ্ডটো নিমিলা হৈ যাব, এটিটিউড, ষ্টেণ্ডাৰ্ড, এই বস্তুবিলাক অলপ এৰিব লাগিব। কাৰণ ঠিক আছে, আজি কোনোবাই দেউতাকৰ ওপৰত যিটো ষ্টেণ্ডাৰ্ডত আছে, কাৰণ সেইটো আৰু ভগৱানৰ এটা নিয়ম, কোনো মানুহে স্থায়ী নহয়, কোনো বস্তুৱে স্থায়ী নহয় পৃথিৱীত। গতিকে আজি আছে কোনোবাই দেউতাকৰ ওপৰত, কোনোবাই নিজৰ সম্পত্তিৰ ওপৰত গৰম দেখাই পেলাই থাকিব, কোনোবাই নিজৰ সম্পত্তিৰ ওপৰত থাকিব, কিন্তু কালিলৈকে সেইটো নাথাকিব পাৰে। তেতিয়া ষ্টেণ্ডাৰ্ড ক'ত যাব? তেতিয়াতো আল্টিমেটলি হাতে কামে কিবা এটা কৰিব লাগিব ন। গতিকে পিছত কৰাতকৈ এতিয়াৰ পৰা কৰিলে পিছত সেইটো বেছি ডেভেলপ কৰাত বেছি সুবিধা হয়। চ' চিন্তা কৰি থাকি লাভ নাই, কাম কৰিব লাগিব, কথা কম, কাম বেছি হ'ব লাগিব, তেতিয়া
মানুহ এনেও ছাকচেছফুল হ'ব। আৰু আজি বেছি নকওঁ, নেক্সট আৰু আহি আছোঁ নেক্সট ভিডিঅ'ত কিছুমান নতুন নতুন টপিক লৈ। গতিকে এতিয়ালৈ বাই। আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেল গগনা চেম্পলছ।